सिक्किमनि दैबानायाव थैनाय बाक्सानि सालबारिनि आनन्द बाजार কিন্তু তেখেতক মানে ট্ৰেইনিঙৰ কাৰণে ৱেষ্ট ছিকিমৰ যিটো চীনৰ যিটো সীমান্তৰ কাষতে বুৰদাং নামৰ ঠাই এডোখৰত তেওঁলোকক ট্ৰেইনিঙৰ কাৰণে নিছিলে আৰু ট্ৰেইনিঙৰ কাৰণে নিয়াৰ সময়তে এই যি অনাকাংক্ষিত যি ঘটনা এই ঘটনাটো ঘটাৰ ফলস্বৰূপে তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। অতি মেধাৱী এই ল'ৰাজন আজি তেওঁৰ যি আনন্দ বজাৰ হালবাৰীৰ ওচৰত যি আমাৰ হাটখলা নামৰ গাঁও এই গাঁৱৰে নিবাসী আছিল আৰু তেওঁৰ এগৰাকী পিতৃ মাতৃ দুগৰাকী ভাতৃ সৰু ভাতৃ এই সংসাৰত আছে আৰু আজি মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ পেলাই লগতে অসম চৰকাৰৰ হৈ পেলাই কেবিনেটৰ হৈ পেলাই আমি আজি শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ আৰু ইতিমধ্যে শোকসন্তপ্ত পৰিয়ালবৰ্গক ইতিমধ্যে সমবেদনা জনাইছোঁ আৰু গোটেই সমগ্ৰ এই অঞ্চলটো এটা শোকৰ ছাঁ এটা পৰিছে কাৰণ কিয় আমি জানো যে এই অঞ্চলৰ মানুহ হালবাৰী আনন্দ বজাৰ হওক বা উদুঘাটা হওক বা আমাৰ গাঁতিয়ে হওক বা সৰভোগ বননগৰ বিভিন্ন ধৰণৰ ডিফেন্সৰ মানুহ ভৰপূৰ দেশ সেৱা ৰক্ষাৰ কাৰণে ইতিমধ্যে এই অঞ্চলৰ মানুহে প্ৰাণ বিসৰ্জন দিছে বহু মানুহে কৰ্মৰত হৈ আছে আনকি প্ৰায় 10,000তকৈ অধিক মানে আৰ্মি আছে এই অঞ্চলত গতিকে স্বাভাৱিকতে শোকাকুল পৰিৱেশ এটা হ'বই গতিকে এই জোৱানজনৰ মৃত্যুত স্বাভাৱিকতে অসমৰ বহু ক্ষতি হ'ল ভাৰতৰ বহু ক্ষতি হ'ল গতিকে ভাৰত আৰু অসমে নিশ্চিত ওপৰত তোক মনত ৰাখিব আগন্তুক দিনত অসম চৰকাৰৰ পৰা এককালীন কিবা সাহায্য ঘোষণা কৰিব এতিয়ালৈ এই বিষয়টো মই ইয়াৰ পৰা যোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰক অৱগত কৰাৰ পিছত কিবা যদি তেনেকুৱা হয় নিশ্চিত ওপৰত ঘোষণা কৰিব যিহেতু দেখা গ'ল একমাত্ৰ উপাৰ্জনকাৰী আছিল মই ইয়াৰ পৰা গৈ মুখ্যমন্ত্ৰী ডাঙৰক অৱগত কৰাৰ পিছত নিশ্চিত ওপৰত কাৰণ আমি যিহেতু সহানুভূতি দৃষ্টিভংগীৰে আমি চাই আহিছোঁ আৰু প্ৰাক্তন সৈনিক বা সৈনিক বুলি ক'লে আমাৰ বহুত সহানুভূতি আছে দেশৰ যিমানবোৰ সৈনিক আছে নিশ্চিত ওপৰত অসম চৰকাৰৰ বা আমাৰ জনসাধাৰণৰ কৰণীয় আছে কৰণীয়খিনি আমি আগন্তুক দিনত কৰিম নমস্কাৰ মোৰ মাহীৰ ল'ৰা হয় মিণ্টু আচলতে বহুত ভাল ল'ৰা আছিলে আৰু আজি 12 বছৰ ধৰি ভাৰতীয় সৈনিকত যোগদান কৰি আছিলে অমায়িক ল'ৰাটো আছিলে কিন্তু মানে আজি 4 তাৰিখৰ পৰা মানে এটা ছিকিমত হৈছিল সেই এক্সিডেণ্টৰ কাৰণে মানে আমিও গম পোৱা নাছিলোঁ আৰু বহুত মৰ্মান্তিক হৈ আছিলে আজি যোৱা ৰাতি মানে ইয়াক চিনাক্ত কৰা হ'ল ভাইটি সৰু ভাইটিজন গৈছিলে ছিকিমলৈ গৈ মিঠা ভাইটি মানে কি স্পট কিছুমান মানে দেহৰ স্পট চিনাক্ত কৰি এনেকৈ ডেড বডিটো চিনাক্ত কৰিলে ঘৰৰ অৱস্থা প্ৰথমতে বহুত বেয়াই আছিলে তাৰমানে কিন্তু সি অলপমান ঘৰখন আৰু মানে সি চাকৰি পোৱাৰ পৰা ঘৰখনৰ অৱস্থা অলপমান মানে ঘূৰি আহিছিল আৰু মহাৰৰ অৱস্থা অলপ বেয়া তাৰমানে ব্ৰেইনৰ অলপ দুখ আছে মহাৰৰ তাৰপিছত সেনেকৈ আৰু আজি এটা নচৰদে বৰ্তমান আহি আছে আৰু আজি 4টামান বজাত নচৰদে আহি পাব আৰু ভাইটি দুজন আছে ভাইটিহঁতে 3জন আছিল আৰু ভণ্টি একজন আৰু মহামাহী আছে তেখেতে ডাঙৰ আছিল হয় উপাৰ্জনৰ ভাইটি আছিল মিণ্টুৱে আছিলে মানে তাপাত কৰিছিলে ভবানীপুৰ তাপাত মামা ঘৰত আছিলে তাৰমানে মামাহঁত ৰাখিছিলে সিয়াক একদম সৰুৰ পৰা যিহেতুকে মাহীহাৰ মানে ঘৰৰ অৱস্থা একদম বেয়া আছিলে সেইটো সময়ত
সেইকাৰণে মানে মামাহঁতে সিয়াক পঢ়া শুনা গোটেইখিনি কৰিছিলে। মামাহাৰ অৱস্থা অলপ ভাল আছিল যিহেতুকে পঢ়ে তাৰ পৰাই সি কৰ্মৰতত গুচি গ'ল আৰু ভাল আছিলে। খেল ধেমালি চব চাইডতে ভাল আছিলে আৰু অমায়িক আছিলে ল'ৰা দুজন বহুত। সেইকাৰণে মানে আজি গোটেই গাঁওখনে মানে মৰ্মান্তিক হৈ গৈছে সিয়াৰ কাৰণে। শকত মানে ভাগি পৰিছে সকলোৱে। ঘৰখনৰ লগতে আমাৰ মামা মামী বল চবখিনি কুৰ্মা আলহীৰ বাহিৰেও গাঁওখনৰ সকলো মানুহে মানে ভাঙি পৰিছে আজি। তেনেকুৱা ল'ৰা আৰু দুলাই পাবলৈ পিছে SDP ছাৰ আহিছে, আমাৰ থানাৰ IC ছাৰ আহিছে। বৰ্তমানো মানে আমাৰ থানাৰ পৰা ডিউটি কৰি আছে। ময়ো মোৰ মাহী ল'ৰা হৈছিলোঁ, মই গাঁও ৰক্ষা বাহিনীৰ ছেক্ৰেটাৰী হয়, ময়ো ডিউটিতে আছোঁ বৰ্তমান। डिजिटेल बड' निउसनिफ्राय गासैखौबो खुलुमनाय आरो बरायनाय बावहरनाय जाबाय। मदद आरो हेफाजाबनि नोजोरजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस वेब पर्टेल। सुखु दुखुनि समाव, खैदां खैफोदनि समाव नोंथांमोननि राव जानानै ओंखारबोगोन डिजिटेल बड' निउस। खौरां दैथायहरनो आरो जोंजों थोंजोङै फोनांजाबनो थाखाय जानबुं दं 6901559919। उदां आरो सैथो खौरां फोसावनायनि थांखिजों नोंथांमोननि सेराव दं डिजिटेल बड' निउस।